মুখ্যমন্ত্ৰী হেমন্ত বিশ্ব শৰ্মাই শাসনভাৰ লোৱাৰ পৰাই গোটেই অসমত পুলিচ আৰু অপৰাধীৰ মাজত যি এনকাউণ্টাৰ সংঘটিত হৈছে তাত আজি গোটেই অসমৰ মানুহে ধিক্কাৰ দিছে। শেহতীয়াভাৱে বিশ্বনাথ জিলাতো এজন ড্ৰাগছ ব্যৱসায়ী অভিযুক্ত ড্ৰাগছ ব্যৱসায়ী শিৱা ভূঞাক বিশ্বনাথ আৰক্ষীয়ে এনকাউণ্টাৰ কৰিছে। শিৱা ভূঞাই ইতিমধ্যে মিডিয়াত কৈছে যে তেওঁক কলা কাপোৰ মুখত পিন্ধাই ভৰিত তেওঁক গুলিয়াই দিয়া হৈছে। গতিকে এইটো বৰ চৰকাৰৰ বিপক্ষে বৰ ডাঙৰ অভিযোগ তেওঁ আনিছে। গতিকে আমি বিশ্বনাথ জিলা কংগ্ৰেছে ইয়াৰ এক ন্যায়িক তদন্ত হোৱা বিচাৰিছোঁ। আমি দেখিছোঁ যে হেমন্ত বিশ্ব শৰ্মাই শাসনভাৰ লোৱাৰ পৰাই এনকাউণ্টাৰৰ ঘটনা অতি ধাৰাবাহিকভাৱে বৃদ্ধি পাইছে। এনকাউণ্টাৰৰ ঘটনা আগতেও হৈছিল বা ভৱিষ্যতেও হৈ যাব, কিন্তু ইমান ধাৰাবাহিকভাৱে কোনো চৰকাৰৰ দিনত হোৱা নাই আৰু নিশ্চয় ভৱিষ্যতেও নহ'ব। গতিকে আমি অসমৰ ৰাইজৰ লগতে বিশ্বনাথ জিলা কংগ্ৰেছেও আমি ইয়াত সন্দেহ প্ৰকাশ কৰিছোঁ আৰু আমি দেখিছোঁ যে ইয়াত মৌলিক অধিকাৰ মানুহৰ খৰ্ব হৈছে। গতিকে আমি ইয়াক এক ন্যায়িক তদন্ত হোৱাটো বিচাৰিছোঁ। লগতে আমি যি বিশ্বনাথ জিলাত যিসকল সৎ আৰু ন্যায়পৰায়ণ আৰক্ষী বিষয়া আছে আমি তেওঁলোকক ক'ব বিচাৰিছোঁ যে চৰকাৰৰ ইচ্ছামতে বা চৰকাৰৰ বহতীয়া হয় যাতে তেওঁলোকে কোনো কাম নকৰে। কাৰণ কিবা কাৰণে এই যদি এক তদন্ত ঘোষণা কৰা হয় তেতিয়া কিন্তু সেই ৰাজনৈতিক বা যি নেতাৰ যি ছত্ৰছায়াত যদি বিষয়াসকলে কাম কৰিছে তেওঁলোক ধৰা নপৰিব। ধৰা এই সৎ আৰু ন্যায়পৰায়ণ বিষয়াসকলে তেওঁলোকেহে ধৰা পৰি পেলাই এক শাস্তিৰ সন্মুখীন হ'ব পাৰে। গতিকে মই আৰু সৎ আৰু ন্যায়পৰায়ণ বিষয়াসকললৈ আহ্বান কৰিছোঁ যাতে তেওঁলোকেও মানৱ অধিকাৰ আৰক্ষীৰ জিম্মাত থকা অৱস্থাত অপৰাধীৰ মানৱ অধিকাৰ ৰক্ষা কৰি এক ন্যায়সংগতভাৱে তেওঁলোকক আচৰণ কৰি কেছৰ কামবিলাক ধাৰাবাহিকভাৱে চলাই যাব লাগে।